ছাবস্ক্ৰাইব কৰক সুব্ৰতনাথ চেনেলটো আৰু বেল আইকনটো দবাওক নতুন ভিডিঅ' পাই থাকিবলৈ। বন্ধুসকল, আপোনালোকে জানেনে আগৰ দিনত বুদ্ধিজীৱীসকলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ বা যিকোনো এটা বস্তু সন্ধান কৰিবলৈ যোৱাৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তাৰপিছতহে তেওঁলোকে কি হৈছিল, সেই সমস্যাটোৰ উত্তৰ বিচাৰি পাইছিল। কিন্তু বন্ধুসকল, আজি আৰু সেই দিন নাই। আপোনাৰ প্ৰশ্নৰ উত্তৰ আজি মাত্ৰ এটা ক্লিক। এটা ক্লিকৰ জৰিয়তে আপোনালোকে প্ৰশ্নৰ উত্তৰ পাব পাৰে। মই আজি কথা ক'ব ওলাইছোঁ বিশ্বৰ আটাইতকৈ ডাঙৰ চাৰ্চ ইঞ্জিন গুগলৰ বিষয়ে। এই গুগলে আপোনাৰ জীৱনত বহুতখিনি তথ্য জানিব পাৰে। আপুনি কেতিয়া অফিচত যায়, আপোনাৰ প্ৰিয় ঠাই কি, ইটচেট্ৰা বহুতখিনি তথ্য আপোনাৰ জানিব পাৰে গুগলে। আপোনাৰ এইবিলাক সকলো তথ্য ট্ৰেকিং হৈ থাকে গুগলত। বন্ধুসকল, আপোনালোকে কেতিয়াবা কিবা আইটেম যদি এমাজন বা ফ্লিপকাৰ্টত চাৰ্চ কৰে, তেতিয়া সেই আইটেমবিলাক আপোনালোকে মেইলত বা আপোনাৰ ফেচবুকত বা আপোনালোকৰ ইনষ্টাগ্ৰামত দেখিবলৈ পাই থাকে। মানে কি, গুগলে আপোনাৰ সকলো এক্টিভিটি মনিটৰ কৰি আছে। সেইকাৰণেহে আপোনাৰ সেই আইটেমবিলাক আপুনি য'তে ত'তে দেখিবলৈ পাই যায়। এতিয়া হয়তো আপোনাৰ সেই এক্টিভিটিবোৰকো মনিটৰ কৰি আছে, যি এক্টিভিটি হয়তো আপুনি নাজানে। বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ যাই আছোঁ যে গুগলত আপোনালোকে কি বস্তুৰ বিষয়ে চাৰ্চ কৰিলে আপুনি বিপদৰ সন্মুখীন হ'ব পাৰে বা আপুনি গ্ৰেপ্তাৰো হ'ব পাৰে। বন্ধুসকল, মোৰ নাম সুব্ৰত দেৱনাথ, আপোনালোকে চাই আছে মোৰ চেনেল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই প্ৰথমে ক'বলৈ ওলাইছোঁ টেৰৰিষ্টৰ লগত জড়িত যিবিলাক কিৱৰ্ড আপোনালোকে হয়তো কেতিয়াবা গুগলত চাৰ্চ কৰিব পাৰে, যেনে বম্ব, হাউ টু মেক এ বম্ব আৰু হাথিয়াৰ ছাপ্লাই আদি। বন্ধুসকল, সন্ত্ৰাসবাদে আজি বিশ্বত সকলো ঠাইতে এটা ভয়ৰ সৃষ্টি কৰিছে। সেইকাৰণে চৰকাৰে কিছুমান কিৱৰ্ডৰ লিষ্ট বনাইছে। সেই কিৱৰ্ডবিলাক যদি আপোনালোকে গুগলত চাৰ্চ কৰে, তেতিয়া হয়তো আপুনি এৰেষ্ট হ'ব পাৰে। এৰেষ্ট কেনেকৈ কৰিব, আপোনাৰ IP এড্ৰেছ ট্ৰেক কৰি হয়তো আপোনাক পুলিচে এৰেষ্ট কৰিব পাৰে। বন্ধুসকল, মই আপোনালোকক হাত জোৰ কৰি কওঁ, এইবিলাক কিৱৰ্ড আপোনালোকে হাউ টু মেক এ বম্ব বা ছাপ্লাই, এইবিলাক আপোনালোকে কেতিয়াও গুগলত চাৰ্চ নকৰিব। হয়তো আপোনালোকে যদি চাৰ্চ কৰে, তেতিয়া হয়তো আপোনালোকৰ জেলত যাবলগীয়া হ'ব পাৰে। বন্ধুসকল, 2 নম্বৰতে মই ক'বলৈ আপোনালোকক বিচাৰিছোঁ যে পাৰ্চনেল ইনফৰমেশ্যন চাৰ্চ। আপোনালোকে কেতিয়াবা হয়তো নিজৰ নাম, ইমেইল, তাৰপিছত হয়তো ফোন নাম্বাৰ বা কিবাকিবি আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন বা বেংক একাউণ্টে হওক, আপোনালোকে কি কৰে, গুগলত চাৰ্চ কৰি চাই যে সেইবিলাক চাৰ্চ কৰিলে হয়তো কি ৰিজাল্ট ওলায়। সেইবিলাক জানিবৰ কাৰণে আপোনালোকে কেতিয়াবা গুগলত চাৰ্চ কৰিব পাৰে। বন্ধুসকল, মই আপোনালোকক কওঁ যে এইবিলাক যেতিয়া আপোনালোকে গুগলত চাৰ্চ কৰিব, তেতিয়া আপোনালোকৰ এই ইনফৰমেশ্যনবিলাক কি হয়, গুগলে ছেভ কৰি লয়। আপোনালোকে যেতিয়া এই ইনফৰমেশ্যন ছেভ কৰি ল'ব, তেতিয়া হয়তো আপোনাৰ বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই ইনফৰমেশ্যনবিলাক যেতিয়া গুগলত ছেভ হৈ যাব, তেতিয়া হয়তো আপোনালোকৰ এই ইনফৰমেশ্যনবিলাক কালেক্ট কৰি কোনোবাই হয়তো বেয়া কামতো সেইবিলাক ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে কেতিয়াও আপোনালোকৰ নিজৰ নাম, ইমেইল এড্ৰেছ, একাউণ্ট নাম্বাৰ বা ফোন নাম্বাৰ সেইবিলাক আপোনালোকে কেতিয়াও গুগলত চাৰ্চ নকৰিব। বন্ধুসকল, 3 নম্বৰটো হৈছে যে হাউ টু এভইড এ চাইল্ড। এই কিৱৰ্ডটো আপোনালোকে কেতিয়াও গুগলত চাৰ্চ কৰিব নালাগে। যদি আপোনালোকে এই কিৱৰ্ডটো গুগলত চাৰ্চ কৰে, তেতিয়াহ'লে আপুনি এটা ডাঙৰ বিপদত পৰিব পাৰে, আপুনি এৰেষ্টো হ'ব পাৰে। বন্ধুসকল, কিছুমান মানুহে কি কৰে, মানে আনলিগেলি যৌন কাৰ্যত লিপ্ত হৈ কেতিয়াবা হয়তো কি হয়, সিহঁতে মানে সমস্যাত পৰে। সেই সমস্যাটো সমাধানৰ বাবে সিহঁতে হয়তো কিছুমান মানে কিৱৰ্ড মানে গুগলত চাৰ্চ কৰিব পাৰে, যেনে হাউ টু এভইড এ চাইল্ড। এইবিলাক কিৱৰ্ড যেতিয়া আপুনি গুগলত চাৰ্চ কৰিব, তেতিয়া আপোনাৰ সেই কিৱৰ্ডবিলাকত চৰকাৰৰ সেই লিষ্টত মানে পোহৰলৈ আহিব। তেতিয়া হয়তো আপোনাৰ কি হ'ব, আপুনি এৰেষ্ট হ'ব পাৰে। সেইবিলাক কাম কেতিয়াও আপোনালোকে নকৰিব। বন্ধুসকল, 4 নম্বৰ যিটো কিৱৰ্ড আপোনালোকে চাৰ্চ কৰিব নালাগে, সেইটো হৈছে চাইল্ড পৰ্ন কণ্টেষ্ট। আপোনালোকে কেতিয়াও গুগলত এই কিৱৰ্ডটো আপোনালোকে চাৰ্চ কৰিব নালাগে। ৰিচেণ্টলি কি হৈছে, আমাৰ দেশত বহুতো তেনেকুৱা ৱেবছাইট কি হৈছে, বন্ধ কৰি দিছে চৰকাৰে। আপোনালোকে যদি এই চাইল্ড পৰ্ন কণ্টেষ্ট যদি আপোনালোকে গুগলত চাৰ্চ কৰে, তেতিয়া আপোনালোকক
IP এড্ৰেছ ট্ৰেক কৰি এৰেষ্ট কৰিব পাৰে, কাৰণ হয়তো তেওঁলোকে ভাবিব যে আপুনি সেইবিলাক বিষয়ৰ ওপৰত আপুনি ইণ্টাৰেষ্ট আছে বা জড়িত আছে। চ' সেইবিলাক কেতিয়াও আপোনালোকে চাৰ্চ নকৰিব। চ' বন্ধুসকল 5 নম্বৰ যিটো কিৱৰ্ড চাৰ্চ কৰিব নালাগে সেইটো হৈছে নিজৰ বেমাৰৰ মানে ঔষধ বা কিবা কিবি উপায়। চ' সেইবিলাক আপোনালোকে কেতিয়াও গুগলত চাৰ্চ কৰিব নালাগে। কিছুমান মহাপণ্ডিত আছে মানে কি হয়, সিহঁতে নিজৰ বেমাৰৰ ঔষধ মানে গুগলত চাৰ্চ কৰি সেইবিলাক ফ'ল' কৰে। চ' সেইবিলাক ফ'ল' কৰাৰ পিছত কি হয় মানে সিহঁতে মানে উল্টাকৈ আৰু বেছিহে বেমাৰ হয়। কাৰণ আপোনালোকে জানেনে নাই, গুগলত বহুতো বস্তু কি হয় ফেক থাকে। যেনেকৈ আপোনালোকে ইউটিউব ভিডিঅ' বহুত কি হয় ফেক পায়। চ' সেইবিলাক বহুত মানে মিছগাইড থাকে। চ' সেইবিলাক আপোনালোকে কেতিয়াও চাৰ্চ কৰিব নালাগে। চ' আপোনালোকে যদি সেইবিলাক চাৰ্চ কৰে কেতিয়াও আপোনালোকে ভাল সমাধান নহ'ব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো এইকেইটা বিষয়ৰ ওপৰতে আছিল। চ' যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ লাইক এটা দিব, আৰু পাৰিলে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো আগৰ পৰা ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে অসংখ্য ধন্যবাদ। চ' আজিৰ ভিডিঅ'টো ইমানে, আকৌ এটা ভিডিঅ'ৰ সৈতে আৰু এনেকুৱা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ মই লৈ আহিম।